tongue tied midnight. You can say all that you want, but you and I were meant for this. You know sometimes we hide behind this illusion that we're done. Hello guys, কি খবৰ আপোনালোকৰ নিশ্চয় ভাল আৰু মই মাছখন কি মাৰি আছো যেহেতু আমি এবাৰ মই আছো তো গাইজ বহুত দিন ঘৰত সোমাই আছো আপোনালোকে ভিডিঅ' চিডিঅ' পোৱাই নাই আৰু এইটো ভিডিঅ' চাগে মই দুদিনমান পিছতে আপলোড কৰিম আজি 20 তাৰিখ আৰু গাইজ আজি হৈছে ছট পূজা তো ভাবিলোঁ অলপমান ওলাই যাওঁ আৰু কিবা নহয় কিবা এটা ভিডিঅ' আপোনালোকক দিওঁ আৰু লগত এও হৈছে এও বোলে মোক ক'ৰবাত লৈ যাব ভাল জেগাত লৈ যাম এহেঁতক ছাৰপ্ৰাইজ দিছোঁ আৰু মানে ময়ো ভালকৈ নাজানো কিন্তু শুনিছোঁ আৰু জেগাটো ভাল বুলিয়ে কৈছে ভাল বুলি চাওঁ মানে কেনেকুৱা জেগা এনে পুখুৰী থাকিব বুলি কৈছে পুখুৰী এটা আৰু সেনেকুৱা দি আৰু তো মানে আজি পুখুৰী চাম ডাঙৰ হ'বনে নহয় পুখুৰীটো গম নাপাওঁ গেলিহে গম পাম আপোনালোকে গেলিহে গম পাব যাই চাওঁ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক সম্পূৰ্ণকৈ আৰু গাইজ ভিডিঅ'টো মানে একদম চিৰিয়াছ টাইপকৈ বনোৱা নাই আৰু ইয়াৰ লাজ লাগিছে কাৰণ আমি এনেকুৱা এটা জেগাত আছোঁ পিছফালে পৰা গাড়ী আহিছে আৰু এই ভিডিঅ'টো চাই লওক একবাৰ 360 ভিউ নদীটো দেখি আৰু এইটো নদী নহয় এইটো জান বুলি কয় ন এইটো জানৰ ওপৰত আছোঁ the way that you can't love. We should have never let this go. No, we were the catch on the summer nights. Kids in the street that got it right. Every time I felt to let go. Every time I felt to let go. তো গাইজ অলপ আগতে আহি পালোঁ আমি এই জেগাটো আৰু মানে কি আজি ৰাতিপুৱাৰ পৰা মানে কুঁৱলী পৰি আছে মানে পূৰা কুঁৱলী পৰি আছে মানে অলপ বৰষুণ দিয়া নাই বাৰু কোনফালে এই চাইডে কথা কৈছে এইটো পাহাৰত আৰু মানে কি কম ৰাইজ আমি এইটো জেগা একচুৱেলি এক্সপ্ল'ৰ কৰা নিচিনা মানে না এইটো জেগা ক'ত আছে ই অলপ ভালকৈ কৈ দিব মই নিজে নাজানো মানে জেগাটো ক'ত আছে মানে তথাপিতো কোন কৈ দিয়ে আহিলোঁ আমি অলপমান এনেকৈ কৈ বেজাৰৰ পৰা মানটা কাটা মানে ওচৰ গুৱাহাটী লাইনে অলপ সোমাব লাগে কেইকিলোমিটাৰমান হ'ব ন এইটো মোটামুটি 2 কিলোমিটাৰমান সোমাব লাগে তাৰ পৰা মাজাৰ এটা পাব সিফালে চাইডেদি সোমাই আহিলে মাজাৰটো হেৰি মাজাৰ নহয় এইটো বগলা মাজাৰ তাৰ পৰা এইফালে সোমাই আহিলে অলপমান সোমাই আহিলে পায় আৰু পথাৰৰ ৰাস্তা অলপমান আৰু চাক ৰাইজ কি ধুনীয়া মানে আল্টিমেট দুই চাইড পুখুৰী দুই চাইড আৰু মানে চাক ৰাইজ যেতিয়া মানে একদম ৰিয়েল কথা ক'ম মই যেতিয়া আপোনাৰ ব্ৰেকআপ চেকআপ হ'ব বা কিবা কাৰণত নানানটা বা ঘৰুৱা সমস্যা হওক বা যিকোনো সমস্যা একদম মাইণ্ড একদম কুল হৈ যাব আপোনালোকে আহিলে ৰাতিপুৱা সময়ত আহিব নতুবা অলপমান সন্ধিয়া সময়ত আহিব তেতিয়া মানে ভাল লাগে কিবা পৰিৱেশটো ভাল লাগে আৰু এইটো বম মাছ আছে ইয়াতে এইমাত্ৰ এটা বল্লি নে এইটো বম মাছ এটা দেখোন গোটামান দেখি একেবাৰে
তো ৰাইজ এটা কথা কওঁ আপোনালোকক চাওক মোটামুটি 1 ঘণ্টামান সময় হ'ল আমাৰ আৰু এইজন ল'ৰাক চিনি পাইছে নে আপোনালোকে মই যে অলপ আগতে দেখুৱাইছিলোঁ মানে কি সঁচা কথা কওঁ আপোনালোকক 19-20 বাৰমান চেলেও মানে নতুনকৈ চেনেল হৈছে ফুলি মোৰ মাথাটো বেয়া কৰি দিছে বাৰে বাৰে কয় এইবাৰ পাৰিম ফিক্স এইবাৰ পাৰিম কিন্তু আকৌ যায় যে সেই ভুলটো কৰে মানে কি ইয়াৰ কি হয় ইন্ট্ৰ ভালকৈ মানে ক'ব পৰা নাই যে মই ষ্টাৰ্টিংটো কি হিচাপত কৰিম কি ক'ম মানে এই কৈছোঁ মাথা বেয়া কৰি দিছে মোৰ একেবাৰে চেনেলটোৰ নাম ৰিংকু ৰিংকু ডেকা মই বাৰু এই ডেছক্ৰিপশ্যনত লিংক দিমেই বাৰু আপোনালোকে তাত যাই কিনে চাব আৰু এটা কথা কওঁ আপোনালোকক মই বহুতে ভাবে যে ইউটিউব চেনেল খোলাটো বহুত সহজ কথা আচলতে হয় ইউটিউব চেনেল খোলাটো বহুত সহজ কথা কিন্তু সেই চেনেলটো যেতিয়া ভিডিঅ' দিব তেতিয়া জলটো বাহিৰ হৈ যায় মই মানে 100% সঁচা কথা মই গম পাইছোঁ আজি মই মানে ভিডিঅ' কৰি আজি গম পাইছোঁ যে ভিডিঅ' দিয়েতো তাৰমানে সহজ কথা নহয় এনেকুৱা লাগব আপোনাৰ মানে কি কম কি নকম কি দেখুৱাম মানে কেনেকুৱা লাগি যায় দুটামান ক্লিপ দেখুৱাম বাৰু আপোনালোকক মই এই ইয়াৰ শ্বুটিঙত মানে ই ক'ত থকা তো আপোনালোকে তাতে দেখি গম পাব যে এটা ব্লগিং ভিডিঅ' বনাবৰ কাৰণে কিমান কষ্ট হয় ঠিক আছে বাৰু চাওঁ আৰু প্ৰচেষ্টা কৰি চাওঁ আৰু নিশ্চয় ভাল হ'ব তো ৰাইজ বৰ্তমান ৰ'দ ওলালে আৰু যাবলৈ সময় হ'ল আমাৰ আৰু কেতিয়া পাইছে ৰিংকু এটা নাবাজে দে হয় নেকি কি উৎসাহ আছে তই কি উৎসাহ আছে দেখাই দে হয় 12:52 হৈছে 12:52 হৈছে আৰু আমাৰ যাবলৈ সময় হ'ল 11টামান বজাতে আহিছিলোঁ আৰু ৰাইজ চাওক এইটো ফাৰ্ষ্ট পুখুৰী সেকেন্ড পুখুৰী হৈছে এইটো আৰু তাৰে নেক্সট আৰু এটা পুখুৰী আছে তিনিটা পুখুৰী আৰু চাৰিওফালে একদম হেৰি আছে পাহাৰো আছে আৰু কি পথাৰো আছে গছ গছনি আছে তো ৰাইজ পুৰা মাইণ্ডটো পুৰা ফ্ৰেছ হৈ গৈছে আৰু আপোনালোকেও আহিব আৰু জাগাটো যদি ধৰিব পৰা নাই মোক কমেণ্টত জনাওক আৰু কিছুমানে হয়তো ভাবিব দে চাবা পুখুৰী দেখুৱাবা ভিডিঅ' বনাইছে চাওক ৰাইজ কি হ'ল পুখুৰী দেখালোঁ কিয় গাঁৱৰ ল'ৰা গাঁৱৰ বস্তু নেদেখুৱাই কি দেখুৱাম হয় বাহিৰৰ বস্তুবিলাক দেখুৱাব চেষ্টা কৰিম পিছত কিন্তু এতিয়া গাড়ী চাড়ী নাই বাইক চাইক নাই বৰ প্ৰব্লেম হৈ জানেনে ক'ৰবাত যাব লাগিলে লগৰ ছোৱালীক লগ ধৰিব লাগে তো অলপ বুজি পাওঁ যেতিয়ালৈকে গাড়ী চাড়ী নলয় তেতিয়ালৈকে এনেকৈ চিম্পল বস্তু দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰোঁ 360 ভিডিঅ'তে চাই লওক আগতে তো ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ যদি ভিডিঅ'টো চাই কিবা নহয় কিবা আপোনাৰ ভাল লাগিছে তেতিয়া লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব আৰু ভৱিষ্যতলৈ এনেকুৱা ভিডিঅ' চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব থেংক ইউ জয় কিষাণ জয় ভাৰত জয় হিন্দ ধন্যবাদ আৰু ৰিংকু কিবা কৈ দিবা নেকি এনে তোৰ কথা কোনো নুশুনে দূৰতে আছে তো হাই শ্ৰদ্ধাৰ বিহুপ্ৰেমী ৰাইজ মই আছোঁ আজি মই মানে নতুনকৈ ইউটিউবত আছোঁতো গতিকে মানে ইমান ইউটিউবৰ কথা নাজানো গতিকে ভুল হ'লে মাফ কৰি দিব আৰু ক'ব লাগিব কৈ দিওঁ আৰু হৈ আছে মই গম পাইছোঁ কিয় তই ক'লে আহি গৈছি খাইছোঁ